এয়া কোনো কবিতা নহয়, নহয় মনে সজা কথা। এয়া এজন ব্যর্থ প্রেমিকৰ স্বীকাৰোক্তি, এক করুণ জীবন গাথা। বহু প্ৰশ্ন আহে মনলৈ, উত্তৰবোৰ বিচাৰো, কিন্তু প্ৰতিবাৰে নীৰৱতাই মোক নিৰাশ কৰি উভতাই পঠিয়াই। কেতিয়াবা ভাবো সঁচাকৈয়ে তোমাৰ এদিনো মোৰ কথা মনত নপৰেনে? এবাৰো মন নাযায়নে সুধিবলৈ, ক'ত আছা তুমি, ভালে আছানে? এটা নীরব আর্তনাদ। তোমাৰ নীৰৱতাক প্ৰথমে মই ব্যস্ততা বুলি ভাবিছিলো, পিছত বুজিলো তোমাৰ জীৱনত মই মূল্যহীন এক অনুভৱ। তোমাৰ বাবে মই কিমান গান লিখিলো, কিমান কবিতা লিখিলো, প্ৰতিটো শব্দত মোৰ বুকুৰ তেজ মিহলাই তোমালৈ পঠিয়ালো। তুমি কেতিয়াও শব্দবোৰৰ গভীৰতালৈ নুসুমালা, তোমাৰ বাবে সেইবোৰ কেৱল আখৰ আছিল, যিবোৰ মোৰ বাবে আছিল জীয়াই থকাৰ শেষ অজুহাত। এয়া কোনো কবিতা নহয়,
akarok ti Arról